हेलो गाइस, वेलकम टू माय व्लॉग। रातिपुৱা টিউশ্যন কৰি পেলাই যাব লাগিছোঁ আৰু আহি পেলাই মাছটোৰ পানীখিনি চেঞ্জ কৰি দিলোঁ। আচলতে এই লেতেৰা পানী থাকিব নোৱাৰে। আজি আমি এঠাইত ফুৰিবলৈ যাম। ৰাস্তাবোৰ বহুত বেছিয়ে ধূলিমা হৈ আছে। ৰাস্তাটো নতুনকৈ বনাই আছে বাবে আৰু এয়া আমি অলপ টাইম ৰখিলোঁ আৰু ক'ত যাওঁ লোকেশ্যনটো ওলাই ল'লোঁ। আৰু এই উৰণি সেতুখনৰ মাজেৰে বহুবাৰ আহিছোঁ যদিও ভিডিঅ' কৰা হোৱা নাছিল। দেখিবলৈ বহুত বেছিয়ে ধুনীয়া লাগে আৰু মই কেইদিনমান আগতে গুৱাহাটীত দলংখন বনাই আছিল। আজি দেখিলোঁ বহুখিনিয়ে কমপ্লিট হৈছে আৰু কেইদিনমান পাছত চাগে গোটেইখিনি হৈ যাব। আৰু আহি পালোঁ চিৰিয়াখানা। বহুত দিনৰ পৰা আহিবলৈ মন আছিল, সৰুতে আহিছিলোঁ এবাৰ। তো নতুনকৈ কিনো হৈছে এইবিলাক চাওঁ বুলি পেলাই মন আছিলে। তো বহুত দিনৰ পৰা অহাৰ ইচ্ছাটো আজি পূৰা হ'ল। আজি আহিলোঁ আৰু আহি পেলাই পৰিৱেশটো চালোঁ, আগৰ দৰে আছে। আৰু এতিয়া আমি প্ৰথমতে টিকট কাটিবলৈ যাবলৈ ওলাইছোঁ। টিকটটো কাটি লওঁ। বহুত বেছিয়ে ৰ'দ দিছে আজি আৰু ভিতৰলৈ সোমাই প্ৰথমতে দেখিবলৈ পালোঁ ঘঁৰিয়াল। বহুত বেছিয়ে ভাল লাগিছে। এইবিলাক বস্তু আমি কিতাপত দেখি থাকোঁ, বাট এনেকৈ ৰিয়েলকৈ দেখি পেলাই বহুত বেছিয়ে ভাল লাগিছে। আৰু এনেকৈ চৰাইবিলাকো আছে। লগতে এই বান্দৰকেইটাকো প্ৰশিক্ষণ দি আছে চাগে। বহুত বেছিয়ে ভাল লাগিছে চাই পেলাই। আৰু সেইদিনা শিশু দিৱস আছিল কাৰণে বহুত স্কুলৰ ল'ৰা ছোৱালীক এনেদৰে টিচাৰবিলাকে লৈ আহিছিলে চিৰিয়াখানা চাবলৈ। আৰু ইয়াতে বহুত জন্তুৰ নাম নাজানোৱে, বাট তাৰপিছত আমি ক'ত কিনো আছে চাওঁ বুলি পেলাই গৈ পেলাই দেখিলোঁ সাপবিলাক। আগৰ দৰে ইমান ডাঙৰ ডাঙৰ সাপবিলাক নাই যদিও বহুত বেছিয়ে ভাল লাগিছে আৰু দেখি পেলাই যিখিনি আছে, কাৰণ বহুতৰে নাম নাজানো বাৰু, তাৰ কাৰণে নামবিলাক ক'ব নোৱাৰোঁ। বাট এনেকৈ অলপ চলপ হ'লেও দেখি পেলাই ভাল লাগিছে আৰু আশা কৰিছোঁ যেন পিছলৈ আৰু ইয়াতকৈ বেছি বস্তু আমি দেখিবলৈ পাম চিৰিয়াখানাখনত। তাৰপিছত আমি দেখিলোঁ ঘঁৰিয়ালটো আৰু এই হৰিণা জাকবোৰ দেখি পেলাই বহুত বেছিয়ে ভাল লাগিছিলে। এইটোৰ নাম মই বাৰু নাজানো, মনতো নাই তেনেকৈ, বাট বহুত শান্ত আৰু কেতিয়াও ওচৰৰ পৰা এনেকৈ শিয়াল দেখিবলৈ পোৱা নাছিলোঁ। অলপ ভয় লাগিছিলে বাৰু। এই ব্লেক পেন্থাৰ কেইটা কেনেদৰে শুই আছে চাওকচোন। এইটো ব্লেক পেন্থাৰটো কিমান উঠাবলৈ ট্ৰাই কৰিলোঁ কিন্তু সি নুঠিলে। আৰু এতিয়া আমি বাঘকেইটা চাবলৈ গৈ আছোঁ। বাঘকেইটা যেন ব্লেক পেন্থাৰ কেইটাৰ দৰে নহ'লে হ'ল। আৰু এইটো বাঘ দুটা কেজত আছে বাৰু। বহুত ভাল লাগিছে। এইটোতো বহুত এক্টিভ। আহি পেলাই ভালুক দেখা পালোঁ। প্ৰথমতে যাওঁতে ভালুক দেখা নাছিলোঁ, বহুত চালোঁ ক'ত বা সোমাই আছিলে। আৰু এইটো চৰাইটোৰ নাম নাজানো বাৰু। গোটেই চিৰিয়াখান ঘূৰি এটাই সিংহ দেখিবলৈ পালোঁ। আৰু এইকেইটা বগা আৰু এইকেইটা সৰ্পও কেনেকৈ এটা খেদি আছে চাওকচোন। দেখিয়ে ভাল লাগি গৈছে কিবা এটা। আৰু এইবিলাক এনেকৈ শুই আছে। আৰু এইটো গড়, ছালখন চাওকচোন কিমান বেছিয়ে দেখাত কেনেকুৱা। আৰু এইটো পানীৰ পৰা ওলাই আছে। আৰু এটা আছিলে এইটো ভৰিখন চাগে বাজি গৈছিলে, তাৰ কাৰণে ওলাব পৰা নাছিলে। আৰু আমাৰ গোটেইখিনি চাই মেলি যাবৰে হ'ল। আৰু যোৱাৰ টাইমত আমাৰ পাহৰিয়ে গৈছিলোঁ যে আমি এটা ভাল চোৱাই নাছিলোঁ, তো আমি সেইফালে চাবলৈ গ'লোঁ। আৰু এইটো এটা আছে, নামটো নাজানো বাৰু, দেখাত শহাপহুৰ দৰে। আৰু এইটো জেব্ৰা লিখাই আছিলে, কিন্তু জেব্ৰাৰ কেজৰ ভিতৰে জিৰাফে আমি দেখিবলৈ পালোঁ। দুটাকৈ জিৰাফ আছিলে ইয়াতে। বহুত ভাল লাগিছে দেখি পেলাই। কিয় যে নাজানো, বাকী জন্তুবোৰতকৈ ইয়াত বেলেগ। গলকেইটা ডাঙৰ ডাঙৰ আৰু এইকেইটাও পহুৰে এটা ভাগ হয়। মই নামটো তেনেকৈ মনত নাই। আৰু আমি এতিয়া চাই মেলি পেলাই ঘৰৰ ফালে যাবলৈ ওলাইছোঁ। কিবা এটা ৰাস্তাত খাই ল'ব লাগিব। আৰু আপোনালোকে চাওকচোন অস্ত যোৱা সূৰ্যটো দেখিবলৈ কিমান বেছিয়ে ভাল লাগে। ইয়াতে মই ভিডিঅ'টো শেষ কৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।